যোৱা 10 বছৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেধৰণে ভাৰতবৰ্ষৰ সকলো জাতি জনগোষ্ঠীক আস্থাৰ বিশ্বাসত লৈ বিকাশ যাত্ৰা আৰম্ভ কৰিলে সকলোৰে সমন্বয়ৰ বাবে বিশেষ ধৰণে আঁচনি প্ৰস্তুত কৰিলে পৰিকল্পনা হাতত ললে যাক সময়মতে ৰূপায়ণ কৰি আজি সকলো শ্ৰেণীৰ ৰাইজক উপকৃত কৰিলে এই সফলতাৰ প্ৰতিচ্ছবিখন মানুহৰ সন্মুখত দাঙি ধৰিব লাগিব যুক্তি সহকাৰে আমি বিৰোধীৰ দৰে অনাহকত আমি গালিগালাজ কৰি ৰাজনীতি পথাৰৰ এই সুন্দৰ বাতাবৰণটো আমি বিনষ্ট কৰিব বিচৰা নাই গণতান্ত্ৰিক পথাৰৰ আমি মূল্যবোধ প্ৰতিষ্ঠা কৰিব লাগিব আমি যুক্তি সহকাৰে আমি ৰাইজৰ মাজত আমাৰ কথাখিনি ক'ব লাগিব কাৰণ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাক ইমান শক্তিশালী যুক্তি অস্ত্ৰ দিছে কাৰণ যোৱা 10 বছৰে যিমানখিনি ভাল কাম হ'ল যিমান সুন্দৰভাৱে শাসন ব্যৱস্থা পৰিচালিত হ'ল স্বচ্ছ আৰু নিকা আৰু দুৰ্নীতিমুক্ত শাসন ব্যৱস্থাৰ বাবে আজি ভাৰতবৰ্ষ শক্তিশালী হ'ল ভাৰতবৰ্ষৰ কেৱল অসমেই নহয় প্ৰতিখন ৰাজ্য শক্তিশালী হ'ল শক্তিশালী হোৱাৰ অন্তৰালত আছে উল্লেখযোগ্য প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অৱদান সেই অৱদানে হৈছে প্ৰতিখন আঁচনি ধৰক মহিলাক লৈ কোনোবা আঁচনি লৈছে কোনোবা ফুটপাথত সৰু সৰু দোকানত নানা ধৰণৰ সামগ্ৰী বিক্ৰী কৰা মানুহৰ বাবে আঁচনি লৈছে গৰ্ভৱতী মহিলাৰ বাবে আঁচনি লৈছে আত্মসহায়ক গোটৰ বাবে আঁচনি লৈছে যুৱসকলৰ বাবে আঁচনি লৈছে শিশুসকলৰ বাবে আঁচনি লৈছে খেতিয়কৰ বাবে আঁচনি লৈছে চাহ শ্ৰমিক ৰাইজৰ বাবে আঁচনি লৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যিমানবিলাক আঁচনি যোৱা 10 বছৰ ৰূপায়ণ কৰিলে যাৰ ফলত আজি চুবুৰীয়ে বাগানৰ লাইনে লাইনে পৰিৱৰ্তন সম্ভৱ হ'ল সেই পৰিৱৰ্তনৰ দৃশ্যপটটো আপোনালোকে ৰাইজৰ ওচৰলৈকে দেখুৱাব লাগিব কিন্তু কংগ্ৰেছে 60 বছৰ কাল ৰাজত্ব কৰিলে 60 years এজন মানুহ 60 বছৰ হলে বৃদ্ধ বুলিয়ে কয় জ্যেষ্ঠ নাগৰিক বুলি কয় গতিকে সেই 60 বছৰ কাল ৰাজত্ব কৰাৰ পাছতো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এনডিএ চৰকাৰখনে মোদী ডাঙৰীয়াৰ নেতৃত্বত কেৱল 10 বছৰৰ ভিতৰত যিমানখিনি হিমালয় সদৃশ পৰিৱৰ্তন জনতাৰ জীৱনলৈ আনিলে সামাজিকভাৱে অৰ্থনৈতিকভাৱে শৈক্ষিকভাৱে সাংস্কৃতিকভাৱে আধ্যাত্মিকভাৱে গণতান্ত্ৰিকভাৱে এই সকলোবিলাক হিমালয় সদৃশ সফলতাৰ যিখন প্ৰতিচ্ছবি আপোনালোকে দেখুৱাব লাগিব ঘৰে ঘৰে গৈ অৰ্থাৎ যোৱা 10 বছৰত এই খোৱাং বিধানসভা সমষ্টিত পূৰ্বতে মৰাণ আছিল তাৰ পাছত এতিয়া ডিলিমিটেশনৰ পাছত নতুন নতুন এলেকা সংযোজন কৰি পেলাই খোৱাং নামেৰে এই সমষ্টিটোক নতুনকৈ গঠন কৰা হৈছে গতিকে এই খোৱাং বিধানসভা সমষ্টিত বসবাস কৰা ৰাইজৰ জীৱনলৈ কিমান পৰিৱৰ্তন আহিলে এই কথাবিলাক আপোনালোকে ক'ব লাগিব কাৰণ ইয়াত গাঁৱে গাঁৱে পকী ৰাস্তা হ'ল যিবিলাক কংগ্ৰেছৰ দিনত কোনোদিনেই মানুহে ভাবিব পৰা নাছিল এই বগীবিল দলংখন আপোনালোকে জানেনে বগীবিল দলং 1998 চনতে আধাৰশিলা স্থাপন কৰিলে সেই কংগ্ৰেছ সমৰ্থিত মৰ্চা চৰকাৰে 98 চনত আধাৰশিলা স্থাপন কৰিলে 98 চনৰ পৰা সুদীৰ্ঘ তেখেতসকলে বহু বছৰ কাল ৰাজত্ব কৰাৰ পাছতো বগীবিলৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে এই বগীবিলৰ কাম যদি কোনোবাই সম্পূৰ্ণ কৰিলে সেইগৰাকী মহান নেতা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এই বগীবিল দলংখন হোৱাৰ বাবে আজি কেৱল ধেমাজি লখিমপুৰ বা ডিব্ৰুগড় বা তিনচুকীয়া লাভ হৈছে এনে নহয় উত্তৰ পূৰ্বাঞ্চলৰ যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডে হওক চুবুৰীয়া সকলো ৰাজ্য আজি এই নদীৰ ওপৰত যিখন আটাইতকৈ দীঘল ৰেল কাম ৰোড ব্ৰিজ হ'ল ইয়াৰ পৰা আজি উপকৃত হৈছে ফলত ব্ৰহ্মপুত্ৰ উত্তৰ পাৰ এটা সময়ত মানুহে কৈছিল কংগ্ৰেছৰ কাৰ্যকালত কোনো দিনেই ব্ৰহ্মপুত্ৰ উত্তৰ পাৰ অৰ্থাৎ
জোনাইৰ পৰা ধুবুৰীলৈকে কোনোদিন এই অঞ্চল গুৰুত্ব দিয়া নাছিল কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এখন নহয় আজি তেখেতৰ কাৰ্যকালতে 8খনকৈ দলং ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মাণৰ বাবে অনুমোদন জনালে তাৰ ভিতৰত ইতিমধ্যে 3খন সম্পূৰ্ণ হ'ল 4খন সম্পূৰ্ণ হ'ল গতিকে আপোনালোকে ইয়াৰ পৰা অনুমান কৰিব পাৰে যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে কেৱল কথা নকয় যিটো গ্যাৰান্টি দিয়ে সেই গ্যাৰান্টিক তেখেতসকলে শ্ৰদ্ধা কৰে আৰু তাক কৰ্মৰ যোগেদি মূল্যাংকন কৰে এনেধৰণে চক্ৰ গগৈ ডাঙৰীয়াৰ তেখেতৰ বক্তব্যত আমাৰ সকলো শ্ৰেণীৰ ৰাইজে চাহ বাগিচাই হওক গাঁৱে হওক চহৰে হওক সকলো অঞ্চলত বসবাস কৰা পাহাৰে হওক ভৈয়ামে হওক বৰাক হওক ব্ৰহ্মপুত্ৰ হওক প্ৰতিটো অঞ্চলত বসবাস কৰা ৰাইজ আজি 10 বছৰ ভিতৰত যাতায়াত ৰাস্তা পদূলি দলং স্বাস্থ্য কেন্দ্ৰ শিক্ষানুষ্ঠান সাংস্কৃতিক কেন্দ্ৰ আৰু মথাউৰি পৰা আৰম্ভ কৰি বিভিন্ন ধৰণে ডাঙৰ ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠান যেনে ধৰণে আজি 10 বছৰ ভিতৰত নিৰ্মাণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলে তাৰ ফলত আজি অসমৰ মানুহৰ মনলৈ এটা আন্তৰিকতা এইখন চৰকাৰৰ প্ৰতি গঢ় লৈ উঠিছে ভাৰতবৰ্ষৰ জনতাৰ এইখন চৰকাৰৰ প্ৰতি আস্থা আৰু বিশ্বাস প্ৰকাশ কৰিছে গতিকে সেই কাৰণে মই বিশ্বাস কৰো যে আপোনালোকে ৰাইজৰ মাজলৈ যেতিয়া যাব প্ৰতিটো বুথ কেন্দ্ৰত যেতিয়া গৈ পেলাই কথাবিলাক ক'ব যে সেই বুথ কেন্দ্ৰতে যিমান সংখ্যক ৰাইজ আছে সেই ৰাইজৰ মাজতে আপোনালোকে দেখিব যোৱা 10 বছৰত বহু আঁচনি তাত ৰূপায়ণ কৰা হৈছে তাত থকা বহু বাসিন্দাই বিভিন্ন আঁচনিৰ পৰা লাভান্বিত হৈছে বৃদ্ধ বৃদ্ধা বিধৱা ছাত্ৰ ছাত্ৰী নিবনুৱা যুৱক যুৱতী খেতিয়ক আজি সকলো শ্ৰেণীৰ ৰাইজে আজি বিজেপি চৰকাৰৰ আঁচনিৰ পৰা বিশেষভাৱে লাভান্বিত হৈছে গতিকে এই কথাবিলাক আপোনালোকে কিন্তু ক'ব লাগিব কাৰণ বিৰোধীয়ে এতিয়া কংগ্ৰেছৰ লগত যিমানবিলাক বিৰোধী আছে এই বিৰোধীয়ে তেখেতসকলৰ হাতত যুক্তি অস্ত্ৰ নাই কংগ্ৰেছক এটাই প্ৰশ্ন কৰিব কংগ্ৰেছ সমৰ্থিত যিমানবিলাক পাৰ্টি আছে তোমালোকে 60 বছৰ কিয় মনে মনে শুই থাকিলা তোমালোকে 60 বছৰ কাল ৰাইজে তোমালোকক ক্ষমতাত অধিষ্ঠিত কৰিলে কেন্দ্ৰটো কংগ্ৰেছ চৰকাৰ আছিল ৰাজ্যটো কংগ্ৰেছ চৰকাৰ আছিল ডক্টৰ মনমোহন সিং ডাঙৰীয়া আমাৰ অসমৰ প্ৰতিনিধি আছিল 10 বছৰ কংগ্ৰেছৰ তেখেত প্ৰধানমন্ত্ৰী আছিল তৎসত্ত্বেও অসমৰ ৰাইজৰ বাবে আটাইতকৈ মৌলিক সমস্যাবিলাক সমাধানৰ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ উল্লেখযোগ্য পদক্ষেপ ল'ব নোৱাৰিলে এই মৰাণ বিধানসভা সমষ্টি আপোনালোকে চাওক চক্ৰধৰ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কিমান আমূল পৰিৱৰ্তন হ'ল আজি পৰিৱৰ্তনৰ এই লিষ্টবিলাক গালে দীঘলীয়া হ'ব আপোনালোকৰ সেই কথাবিলাক নখ দৰ্পণত আছে ইয়াত বহি থকা প্ৰতিগৰাকী সজাগ সচেতন দক্ষ আৰু যোগ্য আমাৰ কাৰ্যকৰ্তাই সকলো কথা নিশ্চয়কৈ দেখি আছে কেৱল ৰাইজক আকৌ মনত পেলাই দিব লাগিব নিৰ্বাচনৰ সময় কাৰণ বিৰোধীয়ে নানা ধৰণৰ ভিত্তিহীনভাৱে অভিযোগ আনিব পাৰে কিন্তু সত্যটো ৰাইজৰ সন্মুখত স্পষ্ট জল পটপটকে ইতিমধ্যে বিৰাজমান গতিকে সেই সত্যটোৰ ওপৰত প্ৰতিষ্ঠিত আপোনালোকে এই যাত্ৰা আপোনালোকে দৃঢ়তাৰে আৰম্ভ কৰক মৰাণ সমষ্টি ৰাইজৰ প্ৰতি মোৰ সদায় হৃদয়ত শ্ৰদ্ধা আৰু ভক্তি আছে আৰু থাকিব কাৰণ 2001 চনত মই এজিপি প্ৰাৰ্থী আছিলোঁ বিজেপিৰ দ্বাৰা সমৰ্থিত আৰু সেই সময়ত বিজেপি আৰু এজিপি দুইটা দলৰ কাৰ্যকৰ্তাসকলে বহু কষ্ট স্বীকাৰ কৰি এই অভাজনক নিৰ্বাচিত কৰি অসম বিধানসভাৰ মজিয়ালৈ প্ৰেৰণ কৰিছে আৰু জীৱনত প্ৰথম ৰাজনীতিক জনপ্ৰতিনিধিয়ে স্বীকৃতি বুটলাৰ ক্ষেত্ৰত কোনোবাই সহায় কৰিছিল সেই সমাজখনে হৈছে মৰাণ বিধানসভা সমষ্টিৰ সমাজ গতিকে এইখন সমাজ সদায় মোৰ হৃদয়ত আছে আৰু মৃত্যুৰ মুহূৰ্তলৈকে মই এই কথা কেতিয়াও পাহৰিব নোৱাৰো পৰম শ্ৰদ্ধা ৰাইজ কিছুমান কথা জীৱনৰ বাটত সদায় স্মৃতি পথাৰত সজীৱ হৈ আছে সজীৱ হৈ থাকিব গতিকে মৰাণ সমষ্টিৰ ৰাইজে মোক নিজৰ পুত্ৰৰ দৰে গণ্য কৰি সেই সময়ত ইমান মূৰৰ ঘাম মাটিত পেলাই গাঁঠিৰ ধন ভাঙি বোকা পানী গছকি বৰষুণৰ বতৰটো
তিতি ৰাইজে যেনে যেনে প্ৰচাৰ কাৰ্য আগুৱাই নিছিল আৰু তেতিয়াই সেই দৃশ্য দেখি মই সঁচাই অভিভূত হৈছিলো আৰু তেতিয়াই মই ভাবিছিলো যে মানুহৰ মৰম চেনেহৰ যোগেদিহে জনপ্ৰতিনিধি নিৰ্বাচিত হয়। সেইকাৰণে সমাজখনৰ প্ৰতি সদায় শ্ৰদ্ধাশীল হ'ব লাগে। মই সদায় সেই অনুভূতিটো জীয়াই ৰাখিবলৈ চেষ্টা কৰোঁ। ৰাইজে হৈছে গণতন্ত্ৰত সৰ্বোচ্চ শক্তি। ৰাইজে ৰজা পাতিব পাৰে, ৰজা ভাঙিবও পাৰে। ৰাইজৰ আদালতত সেই শক্তি বিৰাজমান। গতিকে সেইকাৰণে আমি ৰাজনৈতিক দলৰ কাৰ্যকৰ্তা হিচাপে সদায় এটি কথা মনত ৰাখিব লাগিব যে আমি ৰাইজেহে আমাক আজি এনেধৰণে এখন মঞ্চত এটা পৰিচয় লৈ কথা কোৱাৰ শক্তি প্ৰদান কৰিছে। ৰাইজে যদি শক্তি নিদিলে হয় মোৰ এই পৰিচয় এই মঞ্চত নাথাকিল হয়। গতিকে সেইকাৰণে ৰাইজে হৈছে নিজৰ মাতৃ পিতৃৰ দৰে। ৰাইজে হৈছে সৰ্বোচ্চ শক্তি। এই কথা আমি কাৰ্যকৰ্তাসকলে প্ৰতিটো মুহূৰ্তত মনত ৰাখিব লাগিব। সেইকাৰণে ৰাইজৰ ওচৰলৈ গ'লে সদায় শ্ৰদ্ধাশীল হৈ ভক্তিভাৱেৰে ৰাইজৰ সন্মুখত আমাৰ নিজৰ কথাখিনি ৰাখিব লাগিব। ৰাইজৰ চৰণ চুই ৰাইজৰ আশীৰ্বাদ ল'ব লাগিব আৰু ৰাইজৰ সমৰ্থনৰ বাবে প্ৰাৰ্থনা জনাব লাগিব ভক্তিভাৱেৰে। আৰু আজিৰ তাৰিখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি এইখন ভাৰত আপোনালোকে ভাবক 60 বছৰে দুৰ্বল হৈ আছিল। পৃথিৱীয়ে হাঁহিছিল। পৃথিৱীৰ ডাঙৰ ডাঙৰ উন্নত ৰাষ্ট্ৰবিলাকে আমাক হাঁহিছিল। পশ্চিমীয়া ৰাষ্ট্ৰবিলাকে হাঁহিছিল ভাৰত আটাইতকৈ দুৰ্বল দেশ বুলি। কংগ্ৰেছৰ কাৰ্যকালত দুৰ্নীতি, ভ্ৰষ্টাচাৰ, পৰিয়ালকেন্দ্ৰিক ৰাজনীতি, স্বজনপ্ৰীতি আৰু বিভাজন আৰু সাম্প্ৰদায়িক নীতিৰ বাবে এইখন সম্পদশালী ভাৰতবৰ্ষ বিৰাট এখন শক্তিশালী ৰাষ্ট্ৰ দুৰ্বল হৈ আছিল, অন্ধকাৰত আছিল। কিন্তু আজি সেইখন ভাৰতবৰ্ষই নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। বিশ্বৰ বুকুত সুকীয়া মৰ্যাদা বুটলিবলৈ সক্ষম হৈছে বিজেপি নেতৃত্বাধীন NDA চৰকাৰখনৰ, যাৰ নেতৃত্ব বহন কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আজি ভাৰতীয় প্ৰতিজন নাগৰিক গৌৰৱান্বিত তেখেতৰ নেতৃত্বক লৈ। আজি আপুনি ইউৰোপত যাওক, আমেৰিকাত যাওক, আফ্ৰিকাত যাওক, যলৈকে বিদেশত এই মৰাণৰ, এই খোৱাঙৰ বহু আমাৰ পুত্ৰ কন্যাই বিদেশত আছে। তেখেতসকলক সুধিলেই গম পাব আজিৰ তাৰিখত বিদেশত যদি কোনোবা ভাৰতীয় যায়, বিদেশৰ বুকুত সেই দেশৰ নাগৰিকসকলে সকলোৱে কয় তোমালোকৰ প্ৰধানমন্ত্ৰীগৰাকী বিৰাট ভাল লাগে। বহুত বহুত তেখেত জনপ্ৰিয় নেতা, সমাজৰ কাৰণে নিষ্ঠাৰে কাম কৰা নেতা। গতিকে প্ৰতিজন ভাৰতীয়ই আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত যিমান সফলতা অৰ্জন কৰিলে, সেই সফলতাই আজি প্ৰতিজন ভাৰতীয় সেই দেশত থাকক বিদেশত থাকক গৌৰৱান্বিত কৰিছে। গতিকে এই নিৰ্বাচনটো পুনৰবাৰ ভাৰতবৰ্ষৰ 140 কোটি জনগণে বিচাৰিছে মনে প্ৰাণে যে দেশক প্ৰগতিৰ পথত দৃঢ়তাৰে আগুৱাই নিব লগা হলে মোদী ডাঙৰীয়াৰ দৰে সৎ আৰু নিষ্ঠাৱান নেতা পুনৰ প্ৰধানমন্ত্ৰী হ'ব লাগিব। আকৌ এবাৰ আমি ভাৰতবৰ্ষৰ জনগণে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। পুনৰ কেন্দ্ৰীয় চৰকাৰ হ'ব, মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হ'ব। আকৌ এইখন ৰাষ্ট্ৰক দুপে উন্নতিৰ দিশত আগুৱাই নিয়াত উল্লেখযোগ্য সফলতা বুটলিব, যাৰ সফলতাৰ অংশীদাৰ ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ লগতে খোৱাং বিধানসভা সমষ্টিৰ ৰাইজেও হ'ব। গতিকে এই সফলতাৰ অংশীদাৰ হ'বৰ বাবে আপোনালোকে ৰাইজৰ ওচৰলৈ যাওক, ৰাইজক কথাখিনি কওক। আমি চৰকাৰ গঠন এই কাৰণে কৰিব বিচাৰিছো জনসাধাৰণক শক্তিশালী কৰাৰ বাবে, জনসাধাৰণক শান্তি সমন্বয়ৰ যোগেদি আনন্দৰ মাজেৰে যাতে জনসাধাৰণে জীৱন কটাব পাৰে, সমৃদ্ধিশালী যাতে জনসাধাৰণ হয়, তাৰ বাবে আমি চৰকাৰ গঠন কৰিব বিচাৰিছো। চৰকাৰ কেৱল
নিজৰ পৰিয়ালৰ লোকক শক্তিশালী কৰাৰ বাবে নহয়, যি কাম ঘৃণনীয় কাম কংগ্ৰেছৰ কাৰ্যকালত কৰি গ'ল, আমি সেই কাম কেতিয়াও কৰা নাই আৰু নকৰো। আৰু আজি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনৰ নেতৃত্বত অসমৰ বুকুতো আজি অসমীয়া জাতি সম্পূৰ্ণৰূপে সুৰক্ষিত। মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য আজি সম্পূৰ্ণৰূপে সুৰক্ষিত কৰাৰ বাবে দিল্লীৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰে যোৱা 10 বছৰত যিমানখিনি আন্তৰিকতাৰে অসমক সহায় কৰিছে, এই কথা আপোনালোকে সকলো আমাৰ সফলতাৰ খাতিয়ান ওপৰত দৃষ্টি নিক্ষেপ কৰিলেই গম পাব। গতিকে সেইবাবে কংগ্ৰেছে অনাহকত চিঞৰি থাকিলে নহব। আমাৰ জাতি সম্পূৰ্ণৰূপে সুৰক্ষিত। এতিয়া অসমীয়া জাতিৰ যুৱক যুৱতী আমাৰ ডেকা বন্ধুসকলে মন বান্ধিছে যে আগন্তুক দিনত এইখন অসম ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী ৰাজ্য হ'ব। বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষাভাষী ধৰ্মৰ লোকে ঐক্যবদ্ধভাৱে অসমক ভাৰতবৰ্ষৰ বুকুত শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে মোদী ডাঙৰীয়াৰ নেতৃত্বত আগন্তুক দিনত দিনে নিশাই পৰিশ্ৰম কৰি জাতীয় গৌৰৱ অক্ষুণ্ণ ৰাখিব। স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শৰে আজি আপোনালোকে দেখিছে, স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শৰে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াও সবকা সাথ সবকা বিকাশ নীতিৰে সকলোকে লগত লৈ আস্থাৰ বিশ্বাস লৈ তেখেতে বিকাশ যাত্ৰা আগুৱাই নিছে। বিকশিত ভাৰত সংকল্প যাত্ৰা, আজি সেই যাত্ৰাৰ অংশীদাৰ আমি হ'ব বিচাৰো আৰু আমি হ'ব লাগিব। গতিকে বীৰ লাচিত, বীৰ চিলাৰায় সেই শক্তিশালী আদৰ্শৰে আমি অসমীয়া জাতীয় গৌৰৱ অক্ষুণ্ণ ৰাখিব লাগিব। আৰু আমি পাৰিম 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 গতিকে এই দৃঢ়তা এইখন অসমত আছে, অসমীয়া জাতিৰ আছে, আৰু আমি সকলোৱে মিলি সেইখন অসম গঢ়ি তুলিব লাগিব। সেই যুক্তিতেই এই নিৰ্বাচনত আমাক ৰাইজৰ সমৰ্থন লাগে, ৰাইজৰ আশীৰ্বাদ লাগে। গতিকে আজি এইখন সভাত মই দলৰ কাৰ্যকৰ্তাসকলে যিমানখিনি আপোনালোকে এই অভাজনক মৰম স্নেহ যাচিলে, তাৰ কাৰণে মই আপোনালোকৰ শ্ৰীচৰণত গভীৰ কৃতজ্ঞতা জ্ঞাপন